যদি মোৰ বেপাৰ ভাল হয় মই আগতে এযোৰ কাপোৰ লৈ আহিম দে তোলৈ। এতিয়া মই যাওঁ দেই, তই ভালদৰে থাকিবি ঘৰত। বোপাই, অ বোপাই। বোপাই, মই কাপোৰ আনিব নোৱাৰিলো। তুমি কিয় কান্দিছ? চকুত চকুত পানী দেখিলে মোৰ বহুত বেয়া লাগে। এতিয়া হাত ভৰিখন ধুই আহা, এতিয়া মোৰ কাপোৰৰ প্ৰয়োজন নাই নহয়। দেউতা, মোৰ লগৰ ল'ৰা এজনৰ বাৰ্থডে আছিল, সেইকাৰণে মোক এযোৰ ভাল কাপোৰ লাগিছিল। কিয়? তইতো কালি এযোৰ কাপোৰ লৈছিলি। দেউতা, মই এযোৰ কাপোৰ কিমান দিন পিন্ধিম? কিয় তই ৰাজুক দেখা নাই? ৰাজু দুটাকে কি কৰি এযোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰে। দেউতা, সিহঁতৰ লগত আমাৰ তুলনা দিলে নহ'ব নহয়। সিহঁতৰ তাত দৰিদ্ৰ পৰিয়াল। দেউতা, পইচা দিবা নে নাই কোৱা? মোৰ হাতত আৰু পইচা নাই। দেউতা, দিবাৰ দি গৈ নাথাকে। কিয়, তই খাবি নেকি? নাই, মই নাখাওঁ। এইটো নমুনাহে। মদ, ভাং, চিগাৰেট চব খাম। খাবি নেকি? কালিলৈ ইয়াত ৰখি থাকবি। যিটো বস্তু খালে আমাৰ সমাজত এঘৰা ঘৰত হয়, সেইটো বস্তু মই খাবলৈ ইচ্ছা নকৰো। সেইটো বস্তু খালে মোৰ অংগ এটা নষ্ট হৈ যাব পাৰে। সেইটো বস্তু মই কেতিয়াও নাখাওঁ। তোৰ দৰে বন্ধুৰ প্ৰয়োজন নাই। দীপ, তুমি এইবোৰ খাবলৈ আৰম্ভ কৰিলা? মই মদে নহয়, সকলো বস্তু খাম। আৰু তুমি নেক্সট টাইম মোক এইবিলাক খাবলৈ বাধা নকৰিবা। তুমি মোৰ কোন বাধা দিবলৈ? নেক্সট টাইম বাধা নকৰিবা। দীপ, তুমি মোৰ মনৰ কথাটোৱে কৈ দিলা। তোমাৰ কোন হয়? মাত্ৰ বন্ধুৰ খাতিৰত কৈছো। ৰাজু, তুমি দৰিদ্ৰ হয়, বহুত ডাঙৰ ডাঙৰ কথা কৈছা। দীপ, তই মোক চৰ মাৰিলি আকৌ ডাঙৰ কথা নহয়। আমি ধনৰ দুখীয়া হবা আৰু কিন্তু মনৰ দুখীয়া নহয়। আমাৰ বহুত জন নাথাকিব পাৰে, কিন্তু আমাৰ মনত জোৰ আছে। তোক কোৱাটোৱে ভুল আছিল। তই মোৰ আগত মদৰ হোটেল ল'বা কথা ক'লি। দেউতা, এইখিনি আহক, আপুনি আহিছে সেইকাৰণে পাইছো। দীপ, মোৰ এতিয়া সন্দেহ হয়, তুমি মোৰ সন্তান চিনালে নাই। মই সিদিনাই কৈছো এই দিবাৰ দিব নাথাকে। কি? দেউতা, আপুনি মোৰ গাত হাতটো
তুমি ভাল কাম নকৰিলে। থাকিব কলে লিখাই নাই মোৰে কপালতে মৰমবোৰ কিয় নিদিয়ে মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে মই বিচৰা মৰমবোৰ ডাক্তৰে কি ক'লে? ডাক্তৰে ক'লে মানুহৰ দেহত বোলে দুটা কিডনী নামৰ বস্তু ৰাখে। দীপৰ হেনো দুটাই নষ্ট হৈছে। যদি তাৰ এটাও থাকিলেহেঁতেন তেন্তে বাচিব, যদি নাথাকে দীপ আৰু আমাৰ মাজত নাথাকে। খুৰা কান্দিছে যেন? ঠিক আছে খুৰা, যদি দীপক কোনেও কিডনী নিদিয়ে তেনেহ'লে মই দীপক কিডনী এটা দি দিম। দিয়ক। অলপমান ভাল পাইছে নে? ভালো বনে আহিছে। দেহৰ এটা অংগ নিদিলেহেঁতেন আৰু সুন্দৰ পৃথিৱীত দেখা নাপালেহেঁতেন। একো ডাঙৰ কাম কৰা নাই, মই মাত্ৰ দেহৰ অংগ এটাহে দান কৰিছো। দুটাই মোক অলপমান উঠাই দেচোন। মোক ক্ষমা কৰি দিবি। আমি বৰ সৰু মানুহ, এটা ডাঙৰ কথা কওঁ, এলা মিছা জাতীয় নাখাবি। তাৰ দীপক ভালদৰে চাবা।
এযোৰ কাপোৰ নাই দেউতা মোৰ পিন্ধিবলৈ এযোৰ কাপোৰ নাই